নমস্কাৰ SSC Assam 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি আসাম পুলিচ, আসাম গেট 3 এক্সাম, APR এক্সামৰ বাবে ইম্পৰ্টেন্ট GK আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় দলংখনৰ নাম কি? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন A অটল সেতু। ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় দলংখনৰ নাম অটল সেতু। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ঝাৰখণ্ডৰ প্ৰথম মহিলা অৰ্জুন বঁটা বিজয়ী খেলুৱৈগৰাকীৰ নাম কি? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন D চালিমা টেটে। ঝাৰখণ্ডৰ প্ৰথম মহিলা অৰ্জুন বঁটা বিজয়ী খেলুৱৈগৰাকী হ'ল চালিমা টেটে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল জম্মু কাশ্মীৰৰ মুস্কান ৰাণাই 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত কোন খেলত স্বৰ্ণ পদক লাভ কৰিছে? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন B ছন্দময় জিমনাষ্টিক। জম্মু কাশ্মীৰৰ মুস্কান ৰাণাই 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত ছন্দময় জিমনাষ্টিক খেলত স্বৰ্ণ পদক লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল চতুৰ্থ দক্ষিণ এছিয়ান ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ 2025 ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন D ৰাঁচী ঝাৰখণ্ডত। চতুৰ্থ দক্ষিণ এছিয়ান ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ 2025 ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত হ'ব। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনৰ পেৰা আৰ্চাৰী এছিয়া কাপত ভাৰতে কিমানটা পদক লাভ কৰিছে? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন C 12টা। 2025 চনৰ পেৰা আৰ্চাৰী এছিয়া কাপত ভাৰতে মুঠ 12টা পদক লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 38 সংখ্যক সূৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা ক'ত অনুষ্ঠিত হৈছে? ইয়াৰ ৰাইট এনসাৰটো হ'ল অপশ্যন C ফৰিদাবাদ হাৰিয়ানাত। 38 সংখ্যক সূৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা ফৰিদাবাদ হাৰিয়ানাত অনুষ্ঠিত হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনৰ 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ পদকৰ শীৰ্ষস্থান কোনে দখল কৰিছে? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন D সেনা বাহিনীৰ ক্ৰীড়া নিয়ন্ত্ৰণ বোৰ্ড অৰ্থাৎ ছাৰ্ভিচেছ স্পৰ্টছ কণ্ট্ৰল বোৰ্ড অফ আৰ্মীয়ে লাভ কৰিছে। 2025 চনৰ 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ পদকৰ শীৰ্ষস্থান সেনা বাহিনীৰ ক্ৰীড়া নিয়ন্ত্ৰণ বোৰ্ডে লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন D নেদাৰলেণ্ডৰ হেগ চহৰত। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডৰ হেগ চহৰত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা মণিপুৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপালজনৰ নাম কি? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন B অজয় কুমাৰ ভল্লা। শেহতীয়াকৈ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা মণিপুৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপালজনৰ নাম হ'ল অজয় কুমাৰ ভল্লা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ মুখ্য কাৰ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন C বাংগালুৰুত। ভাৰতৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ মুখ্য কাৰ্যালয় বাংগালুৰুত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ মিছাইলমেন হিচাপে কাক জনা যায়? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন B APJ আব্দুল কালাম। ভাৰতৰ মিছাইলমেন হিচাপে ডক্টৰ APJ আব্দুল কালামক জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতত প্ৰকাশিত প্ৰথম হিন্দী ভাষাৰ বাতৰি কাকত কোনখন আছিল?
ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি উদান্ত মাৰ্টাণ্ট ভাৰতত প্ৰকাশিত প্ৰথম হিন্দী ভাষাৰ বাতৰি কাকতখন আছিল উদান্ত মাৰ্টাণ্ট আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনটো বছৰত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1951 চনত 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পাণিনিৰ দ্বাৰা ৰচিত সংস্কৃত ব্যাকৰণখনৰ নাম কি আছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি অষ্টাধ্যায়ী পাণিনিৰ দ্বাৰা ৰচিত সংস্কৃত ব্যাকৰণখনৰ নাম আছিল অষ্টাধ্যায়ী আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰৰংগিনী কোনে ৰচনা কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি কালহানা কালহানাই ৰাষ্ট্ৰৰংগিনী ৰচনা কৰিছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া সাহিত্যত অজগৰ নামেৰে কাক জনা যায় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ সৈয়দ আব্দুল মালিক অসমীয়া সাহিত্যত অজগৰ নামেৰে সৈয়দ আব্দুল মালিকক জনা যায় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা 1888 চনত প্ৰতিষ্ঠা হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল নেঘ্ৰেটিঙৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহ নেঘ্ৰেটিঙৰ শিৱদৌল ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল জোনবিল মেলা কোন জনজাতিৰ মুখ্য উৎসৱ ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি তিৱা জোনবিল মেলা তিৱা জনজাতিৰ মুখ্য উৎসৱ আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল হাইদাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি সোণোৱাল কছাৰী হাইদাং সোণোৱাল কছাৰী জনজাতিৰ পৰম্পৰাগত লোকগীত